প্ৰথম প্ৰশ্নটো হ'ল এণ্টি ডিফেকশ্যন ল ইজ গিভেন ইন হুইচ স্কেডিউল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন অৰ্থাৎ ভাৰতীয় সংবিধানৰ কোনটো অনুসূচিত এণ্টি ডিফেকশ্যন ল আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি 10th স্কেডিউল 10 নম্বৰ অনুসূচিত এণ্টি ডিফেকশ্যন ল আছে আৰু এটো পাস কৰা হৈছিল 1985 চনত আৰু লগতে এমেন্ডমেন্টটো মনত ৰাখিব আৰু সেই এমেন্ডমেন্টটো আছিল 52nd এমেন্ডমেন্ট তাৰ পিছৰ প্ৰশ্নটো হ'ল হু এপয়েন্টস গভৰ্ণৰ অফ এ ষ্টেট ইন ইণ্ডিয়া ৰাজ্যপালক কোনে নিযুক্তি দিয়ে কোনো এখন ৰাজ্যৰ ৰাজ্যপালক প্ৰেসিডেন্টে নিযুক্তি দিয়ে মনত ৰাখিব 3 নম্বৰ প্ৰশ্নটো হ'ল হু এমং দা ফলোইং ইজ নট এ মেম্বাৰ অফ এনি অফ দা টু হাউসেস অফ আৱাৰ কান্ট্ৰি তলৰ কোনজন কোনো সদনৰে সদস্য নহয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব প্ৰেসিডেন্ট ৰাষ্ট্ৰপতি কোনো সদনৰে সদস্য নহয় কিন্তু ৰাষ্ট্ৰপতি সংসদৰ ইন্টিগ্ৰেল পাৰ্ট মনত ৰাখিব 4 নম্বৰ প্ৰশ্নটো হ'ল হুইচ আৰ্টিকল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন হেজ দা প্ৰভিজন ফৰ নেশ্যনেল ইমাৰ্জেন্সি সংবিধানৰ কোনটো অনুচ্ছেদত জৰুৰীকালীন অৱস্থাৰ বিধান আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 352 অৰ্থাৎ বি নম্বৰটো শুদ্ধ আমাৰ সংবিধানৰ 352 নং অনুচ্ছেদত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণাৰ কথা উল্লেখ আছে এই জৰুৰীকালীন অৱস্থাকেটা বহুত ইম্পৰ্টেন্ট মনত ৰাখিব আৰ্টিকল 352 হৈছে নেশ্যনেল ইমাৰ্জেন্সি তাৰ পিছত আৰ্টিকল 356 ষ্টেট ইমাৰ্জেন্সি আৰু আৰ্টিকল 360 হৈছে ফাইনেন্সিয়েল ইমাৰ্জেন্সি এই ইমাৰ্জেন্সি প্ৰভিজন কেটা মনত ৰাখিব তাৰ পিছৰ প্ৰশ্নটো হ'ল ফান্ডামেন্টাল ডিউটিজ আৰ মেনশনড ইন হুইচ অফ দা ফলোইং পাৰ্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতীয় সংবিধানৰ কোনটো অধ্যায়ত মৌলিক কৰ্তব্যৰ উল্লেখ আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব পাৰ্ট 4A আমাৰ দেশৰ নাগৰিকৰ মুঠ 11টা মৌলিক কৰ্তব্য আছে আৰু এই মৌলিক কৰ্তব্যসমূহ ৰুছিয়াৰ পৰা লোৱা হৈছে আৰু আমাৰ সংবিধানৰ 51 ক্লজ এট এই মৌলিক কৰ্তব্যসমূহ উল্লেখ আছে আৰু মৌলিক কৰ্তব্যসমূহ আমাৰ সংবিধানত 42nd এমেন্ডমেন্ট 1976 ত এড কৰা হৈছে মনত ৰাখিব তাৰ পিছৰ প্ৰশ্নটো হ'ল হোৱাট ইজ দা মিনিমাম এজ ফৰ বিকামিং এ গভৰ্ণৰ অফ এ ষ্টেট ইন ইণ্ডিয়া ৰাজ্যপাল হ'বলৈ নিম্নতম বয়সৰ প্ৰয়োজন কোনো ব্যক্তি ৰাজ্যপাল হ'বলৈ নিম্নতম 35 বছৰ বয়স হ'ব লাগিব অৰ্থাৎ সি নম্বৰটো শুদ্ধ আৰু ৰাজ্যপালক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে মনত ৰাখিব তাৰ পিছৰ প্ৰশ্নটো হ'ল দা লাৰ্জেষ্ট কমিটি অফ পাৰ্লিয়ামেন্ট অফ ইণ্ডিয়া ইজ সংসদৰ আটাইতকৈ ডাঙৰ কমিটিখনৰ নাম কি আমাৰ সংসদৰ আটাইতকৈ ডাঙৰ কমিটিটো হৈছে ইষ্টিমেটছ কমিটি এই ইষ্টিমেটছ কমিটিত মুঠ সদস্যৰ সংখ্যা হৈছে 30 তাৰ পিছৰ প্ৰশ্নটো হ'ল হুইচ অফ দা ফলোইং ষ্টেট হেজ বাইকেমেৰাল লেজিসলেচাৰ কোনখন ৰাজ্যত দ্বিসদনযুক্ত বিধানমণ্ডল আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব নান অফ দিস ওপৰৰ এটাটো নাই আমাৰ দেশত মুঠ 6খন ৰাজ্যত দ্বিসদনযুক্ত বিধানমণ্ডল আছে হেকেখন হৈছে অন্ধ্ৰ প্ৰদেশ তাৰ পিছত আছে বিহাৰ তাৰ পিছত কৰ্ণাটকা মহাৰাষ্ট্ৰ তাৰ পিছত আছে তেলেংগানা আৰু ইউপি এই ষ্টেট কেটা মনত ৰাখিব 6খন ৰাজ্যত বাইকেমেৰাল লেজিসলেচাৰ আছে তাৰ পিছৰ প্ৰশ্নটো হ'ল হাউ মেনি মেক্সিমাম টাৰ্মছ এ পাৰ্সন ক্যান সাৰ্ভ এজ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ভাৰতত প্ৰধানমন্ত্ৰী হিচাপে কোনো ব্যক্তিয়ে কিমান বাৰ নিৰ্বাচিত হ'ব পাৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি কোনো লিমিটছ নাই n নাম্বাৰ অফ টাইম হ'ব পাৰে তাৰ পিছৰ প্ৰশ্নটো হ'ল হু ডিসাইডস এলটমেন্ট অফ সিম্বলস টু পলিটিক্যাল পাৰ্টিজ ৰাজনৈতিক দলক দলীয় চিন কোনে প্ৰদান কৰে ইয়াৰ শুদ্ধ উত্তৰ হ'ব ইলেকশন কমিশন অৰ্থাৎ নিৰ্বাচন আয়োগটোই কোনো ৰাজনৈতিক দলক দলীয় চিন দিয়ে
How many members can be nominated by the President of India in the Lok Sabha? ৰাষ্ট্ৰপতিয়ে কিমানজন সদস্যক লোকসভালৈ নিৰ্বাচিত কৰিব পাৰে মনোনীত কৰিব পাৰে ইয়াৰ শুদ্ধ উত্তৰ হ'ল 2 ৰাষ্ট্ৰপতিয়ে দুজন ব্যক্তিক লোকসভালৈ মনোনীত কৰিব পাৰে আৰু লগতে মনত ৰাখিব ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ মুঠ 12 জন ব্যক্তিক মনোনীত কৰিব পাৰে লোকসভাত দুজন আৰু ৰাজ্যসভাত 12 জন Who was the first speaker of Lok Sabha? প্ৰথম লোকসভা স্পিকাৰ হ'ল ইয়াৰ শুদ্ধ উত্তৰ হ'ব GB মাবলংকৰ অৰ্থাৎ এ নম্বৰটো শুদ্ধ Indian Constitution has how many parts? ভাৰতীয় সংবিধানত কিমানটা অধ্যায় আছে আমাৰ সংবিধানত মুঠ 25টা অধ্যায় আছে আমাৰ সংবিধানত মুঠ অধ্যায় আছে 25টা আৰু অনুসূচী আছে 12টা আৰু মুঠ অনুচ্ছেদ অৰ্থাৎ আৰ্টিকলছ আছে 448 মনত ৰাখিব টোটাল পাৰ্টস আছে 25 স্কেডিউল আছে 12 আৰু আৰ্টিকলছ আছে 448 The Council of Ministers is collectively responsible to মন্ত্ৰী পৰিষদ সামূহিকভাৱে কাৰ ওপৰত দায়বদ্ধ মন্ত্ৰী পৰিষদ লোকসভাৰ ওপৰত দায়বদ্ধ গতিকে শুদ্ধ উত্তৰ হ'ব দা লোকসভা অৰ্থাৎ বি নম্বৰটো শুদ্ধ তাৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়ো Who presides over the meetings of the Council of Ministers? মন্ত্ৰী পৰিষদৰ সভাত কোনে সভাপতিত্ব কৰে মন্ত্ৰী পৰিষদৰ সভাত প্ৰধানমন্ত্ৰীয়ে সভাপতিত্ব কৰে গতিকে শুদ্ধ উত্তৰ হ'ব এ নম্বৰটো তাৰ পিছত 16 নম্বৰ প্ৰশ্নটো হ'ল How many types of read are there in the Indian Constitution? ভাৰতীয় সংবিধানত কেইটা লেখ আছে আমাৰ সংবিধানত মুঠ 5টা লেখ আছে হেকেটা হৈছে হেবিয়াছ কৰ্পাছ মান্দামাছ প্ৰহিবিশন সাৰ্চিয়ৰাৰি আৰু কিয়ৰণ্ট তাৰ পিছৰ প্ৰশ্নটো হ'ল ইণ্ডিয়ান সিটিজেনশিপ ইজ গ্ৰান্টেড বাই অৰ্থাৎ ভাৰতীয় নাগৰিকত্ব কোনে অনুমোদন দিয়ে কোনো ব্যক্তি ভাৰতীয় নাগৰিকত্ব পাবনে নাই তাৰ অনুমোদন দিয়ে মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্স অৰ্থাৎ শুদ্ধ উত্তৰ হ'ব সি নম্বৰটো দা মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্সে তাৰ পিছৰ প্ৰশ্নটো হ'ল হু এমং দা ফলোইং ইজ দা চেয়াৰমেন অফ দা নেশ্যনেল ইণ্টিগ্ৰেশ্যন কাউন্সিল অৰ্থাৎ ৰাষ্ট্ৰীয় ইণ্টিগ্ৰেশ্যন পৰিষদৰ সভাপতি কোন নেশ্যনেল ইণ্টিগ্ৰেশ্যন কাউন্সিলৰ সভাপতি হৈছে প্ৰাইম মিনিষ্টাৰ আৰু নেশ্যনেল ইণ্টিগ্ৰেশ্যন কাউন্সিল এটো স্থাপন কৰা হৈছিল 1962 ত আৰু প্ৰথম নেশ্যনেল ইণ্টিগ্ৰেশ্যন কাউন্সিলৰ সভাপতি আছিল জৱাহৰলাল নেহৰু তাৰ পিছৰ প্ৰশ্নটো হ'ল When did India become a fully sovereign democratic republic? ভাৰতবৰ্ষ কেতিয়া সম্পূৰ্ণ সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰ হৈছে আমাৰ দেশখন 1950 চনৰ 26 জানুৱাৰীত সম্পূৰ্ণ সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে স্বীকৃতি পাইছে আৰু লগতে মনত ৰাখিব এই 26 জানুৱাৰী 1950 ত আমাৰ সংবিধানখন কাৰ্যকৰী কৰা হৈছিল 20 নম্বৰ প্ৰশ্নটো হ'ল the members of the legislative assembly are elected for a term of বিধানসভাৰ সদস্যৰ কাৰ্যকাল কিমান ইয়াৰ শুদ্ধ উত্তৰ হ'ব 5 years বিধানসভাৰ সদস্যৰ কাৰ্যকাল হৈছে 5 বছৰ Which of the following does not come under fundamental duty তলৰ কোনটো ফান্ডামেন্টাল ডিউটি নহয় অৰ্থাৎ মৌলিক কৰ্তব্য নহয় to safeguard public property এটো fundamental duty to protect and improve natural environment এটো fundamental duty to promote harmony এটো fundamental duty তাৰ পিছত দুই নম্বৰটো to protect freedom of speech and expression এটো fundamental duty নহয় to protect freedom of speech and expression এটো হৈছে fundamental right মনত ৰাখিব তাৰ পিছৰ প্ৰশ্নটো হ'ল কন্ট্ৰোলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া ইজ এপইণ্টেড ফৰ হাউ মেনি ইয়াৰ্ছ অৰ্থাৎ কন্ট্ৰোলাৰ এণ্ড অডিটৰক কেইবছৰৰ বাবে নিযুক্তি দিয়া হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব 6 years অৰ্থাৎ কেগক 6 বছৰৰ বাবে নিযুক্তি দিয়া হয় আৰু নিযুক্তি দিয়ে প্ৰেসিডেন্ট অফ ইণ্ডিয়া
গতিকে পিছৰ প্ৰশ্নটোলৈ আগবাঢ়ো এপইণ্টমেণ্টছ ফৰ অল ইণ্ডিয়া ছাৰ্ভিচেছ আৰ মেড বাই সৰ্বভাৰতীয় সেৱাৰ সদস্যক কোনে নিযুক্তি দিয়ে ইয়াৰ শুদ্ধ উত্তৰ হ'ব প্ৰেছিডেণ্ট অফ ইণ্ডিয়া সৰ্বভাৰতীয় সেৱাৰ সদস্যক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে Question number 24 Who of the following Chief Justice of India acted as the President of India also অৰ্থাৎ কোনজন মুখ্য ন্যায়াধীশে ৰাষ্ট্ৰপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিলে ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ জাষ্টিছ এম হেদায়তুল্লাহ আৰু তেখেত আছিলে আমাৰ দেশৰ 11তম মুখ্য ন্যায়াধীশ আজিৰ শেষৰ প্ৰশ্নটো হ'ল What is the minimum age for membership to ৰাজ্যসভা ৰাজ্যসভাৰ সদস্যৰ নিম্নতম বয়স কিমান দৰকাৰ কোনো ব্যক্তি ৰাজ্যসভাৰ সদস্য হ'বলৈ নিম্নতম 30 বছৰ হোৱা দৰকাৰ মনত ৰাখিব আৰু লোকসভাৰ সদস্যৰ বাবে নিম্নতম 25 বছৰ হোৱা দৰকাৰ এইটোই আছিল আমাৰ শেষৰটো প্ৰশ্ন গতিকে বন্ধুসকল কেনে লাগিল নিশ্চয় কমেন্ট কৰি জনাব আৰু যদি কিবা দিখা পৰামৰ্শ থাকে তেনেহলে নিশ্চয় কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি ভিডিওটো ভাল লাগে তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব